এইফালেদি ঢলা যায় আৰু এইফালেদি ঢলা আৰু এইফালৰ পৰা ঢলা শদিয়া দলং ভূপেন হাজৰিকা সেতু বুলি জনা যায়। বন্ধুসকল আহি পালোহি ঢলা শদিয়া ব্ৰিজ মানে ভূপেন হাজৰিকা সেতু এখন মোৰ পিছপিনে দেখিছে। দেখিছে মই দলঙৰ তলত আছো ঢলা শদিয়া দলং এখন ভাৰতৰ ভিতৰত ফাৰ্ষ্ট দীঘল দলং হয় এখন 9.15 কিলোমিটাৰ আছে দলংখন। ইয়াত আপোনাৰ ডিচেম্বৰ জানুৱাৰীৰ পৰা পিকনিক খোৱা আৰম্ভ কৰে দূৰৰ পৰা মানুহে ইয়াত পিকনিক খায় আৰু এতিয়া পানী বেছি হৈ আছে পানী কমিলে মানুহ ইফালেদিও যাব পাৰি ইফালেদিও যাব পাৰি এই পিছপিনে নাও আছে নাওতো উঠিব পাৰি। এতিয়া আমি ওপৰলৈ গৈ আছোঁ দলঙৰ ওপৰলৈ যাম এতিয়া তললৈ আপোনালোকক দেখুৱালোঁ দলঙৰ তলৰখিনি এতিয়া ওপৰত দেখুৱামগৈ আপোনালোকে ভিডিঅ'টো চাই থাকক। এতিয়া মই গাড়ী চলাই আছোঁ ভাৰতৰ ভিতৰত প্ৰথমখন দীঘল দলঙৰ ওপৰত আছোঁ আমি দলংখন আপোনালোকক দেখাইছোঁ এইখন চাওক দলংখন। আমি দলঙৰ ওপৰত আছোঁ এতিয়া বতাহ বহুত ধুনীয়া মাৰি আছে কিন্তু ৱেডাৰটো দেখিবলৈ ধুনীয়া পিছফালে ডাৱৰবিলাক কি ধুনীয়া দেখিছে বহুত গৰম হোৱাৰ কাৰণে আইচক্ৰীম অলপ খাই লওঁ চকলেটৰ খাম আৰু বেলেগ কিবা ফ্লেভাৰ আছে নাই বেলেগ ভনিলা হ'ব মটকা পিকি হ'ব এইটো হে কুলফি আইচক্ৰীম কুলফি বাতি কিমান বাতি 50 টকা মজা আছে গৰম কাৰণে খাই ভাল লাগিছে কিন্তু